আৰু মাংস লগত পিয়াজ কাটিবলৈ হলে মানে দিবলৈ হলে এনেকে কাটিলে বেছি ভাল হয় এয়া কুকমেনে অলপ মন্তব্য আগবঢ়াইছে কি কয় কৈ দিয়ক দুআষাৰ কৈ দিয়ক কওক চিকেন বনাই আছে দে বৰ্তমান ভাল হ'ব খাবলৈ যদি বেয়া হয় সেইটো কওঁ না ডাইৰেক্ট কওঁ তাৰপৰা বেয়া হয় আপোনালোকে ক'ব ক'ব কাম দিব যদি তোমাৰ চিকেন বেয়া হয় খাবলৈ 4 কেজি মাংস লাগিব মই এটা হাফ খুৱাই দিম হাফ নহয় 4 কেজি মাংস এক নম্বৰতে দুটা ফুল লাগিব আমাৰ এয়া মাল খাই বেল এইটো পেল হৈ আছে দে কওক দুআষাৰ কওক ভাল লাগিছে আজি কওক দুআষাৰ কওক নহয় চবেই এতিয়া সমান খাইছে মই নিচা হৈ আছে মই এনেই হিংসন টাইপ শুনি দিলো তাতে ভাবিছে বেছিকে নিচা হৈছে বাৰু ধন্যবাদ বিষ্ণু বৰুৱা এইজন আৰম্ভণি বা পলাই আছে এওঁ গম পাইছো তেওঁ অলপ বেলেগ কিবা মুড লৈ আছে এই ৰাজা বৰুৱা ক'ব দুআষাৰ হিন্দী দি আছে ক'ব দুআষাৰ ভাল পাইছো ভাল পাইছো ভাল পাইছো আমাৰ বিষ্ণু বৰুৱাই ক'ব বিষ্ণু বৰুৱা দেন ভাই খবৰ ল'ম আমি শেহতীয়াকৈ খবৰ ল'ম দেন ভাই আমি বিষ্ণু বৰুৱা দুআষাৰ কোৱা তুমি লাজ পাইছা ভুবৰা 1 নম্বৰ ক'বলৈ গ'ল বাৰু তেওঁক আমনি নকৰো আমাৰ দেন ভাই ক'ব কিবা এটা দুআষাৰ কওক এয়া অভিজ্ঞতা চিকেন দেখিব নাই বিলাহী দেখিছো ইয়াত বেয়া মান নামাতিবা বাৰু সব শেষ পিয়াঁজটা গোটা হৈ আছিলে বে মাংসখিনি পানীৰ পৰা অজাত হ'ব লাগিছিলে মই দিম বুলি ক'লো নহয় ধৰক মই ভালকৈ খুৱাব লাগে ঐ দেন ভাই কমেণ্ট নকৰিবি মই বনাই খুৱাব লাগে নে দেনক কমেণ্ট নকৰিবি চিং কমেণ্ট নকৰিবি চিং কিন্তু দেন ভাই মাংসখিনি যে আজৰি কৰিব বোলে পানী পৰা এই দেন এই পানী মাংস পৰা যে পানীখিনি অঁতাই দিব দিলে বেয়া কৰি দিবা ধনিয়া বেয়া মই